এইবাৰ যিসকল ষ্টুডেণ্টছে মেট্ৰিক পৰীক্ষা দিছে তেওঁলোকৰ বাবে আহিছে এটা গুড নিউজ। গুড নিউজটো হ'ল তোমালোক এইবাৰ মেট্ৰিক পৰীক্ষাত কোনেও ফেইল নকৰা। আৰু কিয় সেইটো জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থকা। আৰু যদি আমাৰ চেনেলটো তোমালোকে নতুনকৈ আহিছা তেনেহ'লে এনেধৰণৰ আপডেটসমূহ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এইবাৰ হয়তো বহুতেই ভয় খাই আছা যে মেট্ৰিক পৰীক্ষাত ফেইল হ'বা। আৰু বিশেষকৈ ছ'চিয়েল ছায়েন্স পৰীক্ষাক লৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰ মনত এক আশংকাৰ সৃষ্টি হৈছে যে তেওঁলোকে ছ'চিয়েল ছায়েন্স পৰীক্ষাত ফেইল কৰিব। কাৰণ এইবাৰ মেট্ৰিক পৰীক্ষা নতুন নিয়মত হৈছিল। যোৱা বছৰৰ দৰে এইবাৰ টোটেল মাৰ্ক পাছ কৰিলেই নহ'ব। এইবাৰ প্ৰেক্টিকেল আৰু থিয়ৰী দুয়োটাতে পাছ কৰিব লাগিব। আৰু যদি কোনেও MCQত পাছ কৰিছে আৰু থিয়ৰীত ফেইল কৰিছে তেওঁক ফেইল বুলিয়ে ধৰা হ'ব। সেইকাৰণে তোমালোকে হয়তো ভয় খাই আছা ফেইল কৰিবা বুলি। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে টেনশ্যন ল'ব নালাগে, কাৰণ তোমালোকে জানাই যে ছ'চিয়েল পৰীক্ষা কিমান টাফ লেভেলৰ আহিছিল। তো ছাত্ৰ ছাত্ৰীসকলৰ বহুতেই দাবী জনাইছিল এক্সট্ৰা নম্বৰৰ বাবে। কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেই সন্দৰ্ভে জনাইছিল যে এক্সামৰ পেটাৰ্ণ ছাত্ৰ ছাত্ৰীৰ ভালৰ বাবেই এনে কৰা হৈছিল। তো তোমালোকক কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক দিয়া নহ'ব। তথাপিতো তোমালোক হতাশ নহ'বা, কাৰণ মেট্ৰিকত যিটো পেপাৰ টাফ আহে সেইটোত গ্ৰেছ মাৰ্ক এটা দিয়ে বুলি আগৰ পৰাই চলি আহিছে। কিন্তু গ্ৰেছ মাৰ্ক দিয়াৰ পিছতো যদি কোনো শিক্ষাৰ্থীয়ে ফেইল হ'বা বুলি ভয় আছে তেওঁলোকৰ বাবে সেবাই কিন্তু এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ব্যৱস্থা কৰিব। তো তোমালোক বেছি চিন্তা নকৰিবা। ৰিজাল্টৰ পিছত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ সাধাৰণতে সহজ কুৱেশ্যনেই দিয়া হয় যাতে ছাত্ৰ ছাত্ৰীসকলে পাছ কৰি যাব পাৰে। তো যিসকলৰ এতিয়াও ভয় আছে পৰীক্ষাত ফেইল হ'বা বুলি তেওঁলোকে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই যোৱা, এতিয়াৰ পৰাই চলাই যোৱা। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাত পাছ কৰি তোমালোকৰ ক্লাছমেটৰ লগতে কলেজত এডমিশ্যন ল'ব পাৰিবা।